নমস্কাৰ আজি আমাৰ আলোচনাৰ বিষয় হৈছে শয্যাপদ এটো হৈছে দ্বিতীয় খণ্ড ইতিপূৰ্বে আমি এটা খণ্ড আগবঢ়ালো প্ৰথম খণ্ডটোত আমি সংজ্ঞা বা তাৰ সৈতে জড়িত বিভিন্ন দিশ আমি আলোকপাত কৰিলো এই খণ্ডটোত আমি কেইটামান প্ৰশ্নৰ আভাস দিবলৈ যত্ন কৰিছো প্ৰশ্নসমূহৰ খুব চমুকৈ যি উত্তৰ হয় সেই উত্তৰসমূহ আমি আগবঢ়াম গতিকে মূল আলোচনালৈ আমি আগবাঢ়ো প্ৰথম প্ৰশ্নটো হৈছে পত্ন অসমীয়া প্ৰথম সাহিত্যিক নিদৰ্শন ক'ত পোৱা যায় ইয়াৰ উত্তৰ হৈছে শয্যাপদসমূহত প্ৰথম নিদৰ্শন পোৱা যায় প্ৰশ্ন নম্বৰ 2 শয্যাপদবোৰ কোনে ৰচনা কৰিছিল উত্তৰ সহজ্ঞানী বৌদ্ধ সিদ্ধাচাৰ্যসকলে এই শয্যাপদসমূহ ৰচনা কৰিছিল প্ৰশ্ন নম্বৰ 3 বৌদ্ধ গান বা দোহা বুলিলে কোনবোৰ গীতক বুজা যায় ইয়াৰ উত্তৰ হৈছে শয্যাপদসমূহক বুজা যায় প্ৰশ্ন নম্বৰ 4 শয্যাপদৰ আধাৰ ধৰ্ম কি ইয়াৰ উত্তৰ হৈছে সহজ্ঞানী বৌদ্ধ ধৰ্ম প্ৰশ্ন নম্বৰ 5 আধা আলু আধা ছায়া বুলিলে কোনবোৰ গীতক বুজা যায় ইয়াৰ উত্তৰ হৈছে শয্যাপদক বুজা যায় প্ৰশ্ন নম্বৰ 6 শয্যাপদত পদ সংখ্যা সাধাৰণতে কিমান ইয়াৰ উত্তৰ হৈছে 10টা প্ৰশ্ন নম্বৰ 7 কোনবোৰ গীতৰ গায়ন পদ্ধতি আজিও আমাৰ অজ্ঞেয় ইয়াৰ উত্তৰ হৈছে শয্যা গীতৰ গায়ন পদ্ধতি আজিও অজ্ঞেয় প্ৰশ্ন নম্বৰ 8 শয্যাপদ ৰচনা কৰা 84 সিদ্ধৰ পৰিচয় কোনে উল্লেখ কৰিছিল ইয়াৰ উত্তৰ হৈছে মহাপণ্ডিত ৰাহুল সংস্কৃতায়নে প্ৰশ্ন নম্বৰ 9 কোন কেইজন সিদ্ধ কামৰূপৰ আছিল উত্তৰ মীননাথ লুইপাদ মচ্ছুন্দনাথ হৰপাদ আদি কামৰূপৰ লোক আছিল প্ৰশ্ন নম্বৰ 10 হৰপাদৰ জন্ম ক'ত হৈছিল উত্তৰ কামৰূপৰ ৰাণী বা ৰাজ্ঞী অঞ্চলত জন্ম হৈছিল প্ৰশ্ন নম্বৰ 11 হৰপাদৰ জন্ম সম্পৰ্কে কোনখন গ্ৰন্থত উল্লেখ আছে ইয়াৰ উত্তৰ হৈছে পাক সাম জুন জান নামৰ গ্ৰন্থখনত উল্লেখ আছে প্ৰশ্ন নম্বৰ 12 কোনজন কামৰূপৰ সিদ্ধ পুৰুষে মাছৰ পেটত 12 বছৰ কাল আছিল বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে মীননাথক কোৱা হয় প্ৰশ্ন নম্বৰ 13 মীননাথ মাছৰ পেটত 12 বছৰ থকাৰ কথা কোনখন গ্ৰন্থত উল্লেখ আছে ইয়াৰ উত্তৰ হৈছে তিব্বতী গ্ৰন্থ গ্ৰাফ টু বি নামৰ গ্ৰন্থখনত উল্লেখ আছে প্ৰশ্ন নম্বৰ 14 মচ্ছুন্দনাথ কাৰ পুত্ৰ ইয়াৰ উত্তৰ হৈছে মীননাথৰ পুত্ৰ প্ৰশ্ন নম্বৰ 15 বৌদ্ধ ত্ৰান্তিকসকলৰ 4খন মহাপীঠ কি কি ইয়াৰ উত্তৰ হৈছে কামাখ্যা পূৰ্ণগিৰি শ্ৰীহট্ট উদ্ৰিয়ান প্ৰশ্ন নম্বৰ 16 কোনে ক'ৰ পৰা প্ৰথমে শয্যাপদসমূহ উদ্ধাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজদৰবাৰৰ পৰা 1907 চনত উদ্ধাৰ কৰিছিল প্ৰশ্ন নম্বৰ 17 হৰপ্ৰসাদ শাস্ত্ৰীয়ে সংগ্ৰহ কৰা শয্যাপদসমূহ গ্ৰন্থৰূপ দিছিল গ্ৰন্থখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে হাজাৰ বৰ্ষেৰ পুৰাণ বাংলা ভাষায় বৌদ্ধ গান ও দোহা প্ৰশ্ন নম্বৰ 18 বৌদ্ধ সিদ্ধ পুৰুষ নাগাৰ্জুন কাৰ শিষ্য উত্তৰ হৰপাদৰ শিষ্য প্ৰশ্ন নম্বৰ 19 হাজাৰ বৰ্ষেৰ পুৰাণ বাংলা ভাষায় বুদ্ধ গান ও দোহা এই পুথিৰ মূল গ্ৰন্থ কেইখন কি কি উত্তৰ শয্যাচৰ্য বিনিশ্য সৰোজ বৰ্জৰ দোহাকোষ কৃষ্ণাচাৰ্যৰ দোহাকোষ আৰু ডাকাৰ্ণৱ প্ৰশ্ন নম্বৰ 20 শয্যাচৰ্য বিনিশ্য পুথিখনৰ প্ৰকৃত নাম কি ইয়াৰ উত্তৰ শয্যা গীতিকোষ শয্যাচৰ্য বিনিশ্যৰ টীকাকাৰ বা বৃত্তিকাৰ কোন ইয়াৰ উত্তৰ হৈছে মুনি দত্ত প্ৰশ্ন নম্বৰ 22 শয্যাচৰ্য বিনিশ্য পুথিত কেইজন কবিৰ নাম পোৱা যায় উত্তৰ 24জন কবিৰ নাম পোৱা যায় প্ৰশ্ন নম্বৰ 23 কামৰূপৰ প্ৰসিদ্ধ যোগিনী কৌল পন্থৰ প্ৰৱৰ্তক কোন ইয়াৰ উত্তৰ হৈছে মীননাথ প্ৰশ্ন নম্বৰ 24 শয্যাচৰ্য বিনিশ্য পুথিত কাহনুপাদে কেইটা গীত ৰচনা কৰিছিল উত্তৰ 13টা গীত তেখেতে ৰচনা কৰিছিল প্ৰশ্ন নম্বৰ 25 শয্যাচৰ্য বিনিশ্য পুথিত ভুচুকুপাদে কেইটা গীত ৰচনা কৰিছিল উত্তৰ 8টা গীত ৰচনা কৰিছিল প্ৰশ্ন নম্বৰ 26 শয্যাপদকালীন সময়ছোৱাত অসমত কোনে ৰাজত্ব কৰিছিল উত্তৰ
পাল আৰু শাল স্তম্ভ বংশধৰসকলে। প্ৰশ্ন নম্বৰ ২৭ আলু আধাৰী ভাষা কটক আলু কটক অন্ধকাৰ খানিক বুঝা যায় না এনেদৰে কোনে মন্তব্য কৰিছে? উত্তৰ হৰপ্ৰসাদ শাস্ত্ৰীয়ে এনেদৰে কৈছে। প্ৰশ্ন নম্বৰ ২৮ শয্যাপদক সান্ধ্য ভাষা সন্ধ্যাবচন সন্ধ্যা সংকেত বুলি কোনে অভিহিত কৰিছিল? উত্তৰ বৃত্তিকাৰ মুনি দত্তই এনেদৰে অভিহিত কৰিছিল। প্ৰশ্ন নম্বৰ ২৯ শয্যাপদক সান্ধ্য ভাষা বুলি কিয় কোৱা হয়? উত্তৰ শয্যাপদবোৰ সাঁথৰৰ দৰে ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ কিন্তু গূঢ়াৰ্থ বুজা কঠিন সেইবাবে গুৰুৰ প্ৰয়োজন হয় যাৰ বাবে এই পদবিলাকক সান্ধ্য ভাষা বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ ৩০ বৌদ্ধ সহজান গুপ্ত সাধন তত্ত্ব নিহিত হৈ থকা গীতসমূহ কি? উত্তৰ শয্যাপদ। প্ৰশ্ন নম্বৰ ৩১ শয্যাপদক সাহিত্যৰ প্ৰথম নিদৰ্শন হিচাপে অসমীয়া ভাষাৰ লগতে অন্য কোন কোন ভাষাই দাবী কৰে? উত্তৰ বঙালী উৰিয়া মৈথিলী আৰু হিন্দী ভাষাই দাবী কৰে। প্ৰশ্ন নম্বৰ ৩২ শয্যাচৰ্য বিনিশ্যত মুঠ কিমানটা দোহা আছিল? উত্তৰ ৫০টা দোহা আছিল। গতিকে আজি আমি মুঠ ৩২টা প্ৰশ্ন এই আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোক এই প্ৰশ্নখিনিৰ পৰা নিশ্চয় উপকৃত হ'ব। তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ বিদায়। ধন্যবাদ।